এয়া আমি এতিয়া এই বৰপেটা কীৰ্তন ঘৰৰ পৰা পুনৰ আমি পাটবাউসীলৈ যাত্ৰা কৰিছোঁ। পাটবাউসী আমাৰ গুৰুজনাৰ য'ত থাকিছিল, পাটবাউসী তালৈ আমি যাত্ৰা কৰি আছোঁ। এতিয়া আমাৰ পাটবাউসী যাত্ৰা আটাই গৈ আছোঁ। এয়া আমাৰ লগত আছে ইউৰাজ ভৰালী, ইউৰাজ যুৱৰাজ, অসমীয়াত যদি কওঁ আমি যুৱৰাজ ভৰালী। আমাৰ উপাধিটো কোৱা উপাধিটো যুৱৰাজ ভৰালী উপাধি আমাৰ গড়খালী জনগোষ্ঠীত তেওঁ প্ৰাপ্ত উপাধিটো প্ৰাপ্ত যিটো পাইছে প্ৰাপ্ত উপাধি নাই, প্ৰাপ্ত উপাধি তেওঁ হেৰি কওঁ নেকি? প্ৰাপ্ত উপাধিটো ফেমাছ এইটো এতিয়া মৰমতে দিছোঁ আৰু উপাধিটো নিদিওঁ বাৰু, মৰমটো দি দিলে গম পোৱা যায়। যি কি নহওক আমাৰ গড়খালী জনগোষ্ঠীৰ এজন, আৰু তেওঁ একদম সুন্দৰকৈ আহিছে আমাৰ গুৰুজনাৰ স্থান দৰ্শন কৰিব। যে আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিভিন্ন জাতি জনগোষ্ঠীকে সামৰি এটি সুন্দৰ একতাৰ দোল বান্ধি দিছিল, তাৰ এনাজৰী আৰু আমি দৰ্শন কৰিবলৈ যাওঁ। আহক আপোনালোকক দেখুৱাই আছোঁ। এইফালেদি কীৰ্তন ঘৰৰ পৰা প্ৰায় 1.5 মাইল, তথা কিছুমানে এতিয়া 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ বুলিও কয়, আৰু 1.5 মাইল। আৰু আমি আহি এই পাটবাউসী পাইছোঁহি। এইজোপা আমাৰ গুৰুজনাৰ দিনৰে বৃক্ষ, এইজোপা এই বৰগছজোপা গুৰুজনাৰ দিনৰে বৃক্ষ। ইয়াত আজি প্ৰায় 500ৰো অধিক বয়স হৈ গৈছে এই গছডাল। আমি পাটবাউসী পালোহি, ইয়াতে ভকতসৱ থিয় হৈ আছে। এই পাটবাউসী কৃষ্ণ 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 প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ নাম? হিতেশ দাস। হিতেশ দাস, কৃষ্ণ। আহি ভাল লাগিল আপোনাৰ লগতো দেই। কৃষ্ণ। এয়া আহি আমি পাটবাউসীৰ যি গুৰুজনাৰ স্থান, পবিত্ৰ অনুষ্ঠান, তাত আহি আমি উপস্থিত হৈছোঁ। এয়া আৰু এই পাটবাউসীৰ গুৰুজনাৰ এই স্থানৰ যি তেখেত বাস কৰিছিল, সেই স্থানৰ সুন্দৰ যি তোৰণ আপোনাসৱক দেখুৱাইছোঁ। এয়া তোৰণ চাওক কিমান সুন্দৰ। আমাৰ যিমানখিনি লোক আহিছিল সকলো ইয়ালৈ আহিছে। এয়া লগৰসকলে ফটো মাৰিছে। এটি ছবি, নিজৰ জীৱনৰ ছবি সাঁচি ৰাখিব বিচাৰিছে। এয়া সুন্দৰ স্থান গুৰুজনাৰ, ইয়াতে তেখেতে বাস কৰিছিল। এয়া হৈছে পাটবাউসী, পাটবাউসী, পাটবাউসী। এয়া যেনেকৈ আমি কৰ্তব্য কৰি কৰি তিনিচুকীয়াৰ পৰা আমি শিলচৰ পালোঁগৈ। শিলচৰত কৰ্তব্য শেষ কৰি তৃতীয়টো পৰ্যায় আমাৰ যি ভোট গণনা আছে, সেইকাৰণে আমাক ইয়ালৈ আনিলে আমি নিজৰ কৰ্তব্যত। আৰু সেই ভোট গণনাৰ সময়ত আমাক ইয়াত অনাৰ পিছত আমি কাষতে যেতিয়া পাটবাউসী, বৰপেটাৰ সত্ৰ ইত্যাদি আমি স্থান আছে, গতিকে সময় পাওঁতে সেইসমূহ দৰ্শন কৰিব আহিলোঁ আৰু আপোনাসৱকো দেখুৱাইছোঁ। এই কৰ্তব্যৰ মাজতো যিকণ সময় আমি পাইছোঁ, সেই সময়ত আপোনাসৱক দেখুৱাইছোঁ যে এই পাটবাউসী কেনেকুৱা হয়, কিমান সুন্দৰ, যে গুৰুজনাৰ স্থান, ইয়াৰ ওচৰে পাঁজৰে এই লোকসকলৰ এয়া দেখিছে এইখিনি
আহক আহক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ কেনেকুৱা আছে গুৰুজনাৰ এই দৰ্শনসমূহ গুৰুজনাৰ পাটবাউসীৰ কীৰ্তন ঘৰৰ ভিতৰত কি আছে তাৰ কিছু দৰ্শন আপোনালোকক দেখুৱাওঁ কৃষ্ণ জয় গুৰু শংকৰ আহক দেখুৱাওঁ আৰু এনেকৈ আমি পাটবাউসীৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ এয়া দেখিছে পাটবাউসীৰ ভিতৰৰ অংশ য'ত গুৰুজনাই বাস কৰিছিল হে প্ৰভু গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ কৃষ্ণৰ চৰণে লৈলো শৰণ দেখিছে আহক আৰু ইয়াত সৰ্বপ্ৰথমে আমি আমাৰ চৰণ ভৰি দুখন ইয়াতে ধুই লওঁ পানী ছটিয়াই লওঁ কৃষ্ণ 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 এয়া বন্তি প্ৰজ্বলনৰ স্থান কোনোবাই বন্তি প্ৰজ্বলন কৰিলে ইয়াতে বন্তি প্ৰজ্বলন কৰিব পাৰে কৃষ্ণ আৰু ইয়াতে মহাপুৰুষ মাধৱ গুৰুজনাই সেই কীৰ্তন ঘৰৰ পৰা আহি ইয়াতেই গুৰু সেৱা কৰিছিল গুৰুক আৰাধনা কৰিছিল গুৰু চৰণ সেৱা কৰিছিল এয়া ভকত সবে সেৱা জনাইছে এয়া কৃষ্ণ জি কৃষ্ণ 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 আৰু এই পাটবাউসীত আপোনালোকক আৰু এটি আমি দেখুৱাম ইয়াত হৈছে কালিন্দী আই য'ত বাস কৰিছিল সেই স্থান আৰু গুৰুজনাই য'ত বাস কৰিছিল সেই স্থান এয়া দেখিছেনে গুৰুজনাই বাস কৰা স্থান ইয়াতেই গুৰুজনাই বাস কৰিছিল এয়া বাসস্থান আৰু এই ভাগি হৈছে আমাৰ কালিন্দী আয়ে বাস কৰা বাসস্থান আৰু মাধৱ পুৰুষে সেই তাৰ যি কীৰ্তন ঘৰৰ পৰা তেখেতে এই ডেৰ মাইল ৰাস্তা তেখেতে পুৱাই শুই উঠি চাফ চিকুণ কৰি নিজৰ কীৰ্তন ঘৰ চাফ চিকুণ কৰি পুনৰ তেখেতে ইয়াত চাফ চিকুণ কৰিবৰ বাবে গুৰু সেৱা কৰিবৰ বাবে পুৱা 4 বজাত আহি পাইছিল ভাবকচোন তাৰ পৰা ইয়ালৈ 4 বজাত তেওঁ আহি পোৱাৰ আগতেই উঠি নিজৰ কৰ্ম কৰি শেষ কৰিছিল মাধৱ পুৰুষজনাই কিমান কষ্ট কৰিছিল গুৰু সেৱাৰ বাবে তাৰপিছত তেখেতে আহি ইয়াত 4টা বজাত পুৱাই 4টা বজাত আহি গুৰু সেৱা কৰিছিল ভাবক তেখেতে কিমান কষ্ট কৰিছিল ইয়াতে আমাৰ মাধৱ পুৰুষে আহি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সেৱা ভক্তি কৰিছিল আৰু গুৰুজনাই ইয়াতেই এই কীৰ্তন ঘৰত সুন্দৰকৈ কীৰ্তন পাঠ কৰিছিল আৰু সেই ভকতৰ সৈতে হৰি নাম ধৈৰ্য কৰি বেদপন্থ পৰিহৰি ফুৰে আতি পাখণ্ড সকল ইহ পৰলোকে ভ্ৰষ্ট হোৱা পেট পুখি মাত্ৰ ফুৰিবেক পৰমনিংখল কৃষ্ণ ইয়াত আকৌ কৈছে মায়া আদি কৰি সমস্তে অখণ্ড জানিবাহা জড় নিশ্চয় হৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয় গতিকে কেৱল হৰিহে পৰম ঈশ্বৰ পৰম তত্ত্ব এই গুৰুজনাই গতিকে সেই হৰিৰ নাম আমাৰ মাজলৈ দাঙি ধৰিছিল আৰু এয়াই পাটবাউসী গুৰুজনাৰ এটি সুন্দৰ স্থান আহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম
ভেটেনাৰীটো পায় ভৰি চৰি ভালকৈ ডাক্তৰক দেখিছে না দেখাইছোঁ ডাক্তৰৰ ট্ৰিটমেণ্ট মানে খাদ্যৰ কিবা অলপ হেৰি আছে নেকি নাই নাই বাচি খায় নেকি বাচি না চব খায় মানে পৰে মানে কৰক একো নহয় সেইটো যদি এতিয়া অসুবিধা নাই যদি একো নাই, নাই যদি এইবিলাকৰ কিছুমান খাদ্যৰ অভাৱত হেৰি হৈছে হ'ব কৃষ্ণ করুণাময় রাম করুণাময় রাম করুণাময় কৃপা যেন উষিত রাম করুণাময় বাপ জনায় গুৰুৰ থানত সেৱা ধৰিছে গুৰু এই সেৱাত তেৰাৰ প্ৰতি সদয় হওক পৰিয়ালৰ প্ৰতি সদয় হওক কৃষ্ণৰ কৃপা হওক পাটবাউসীৰ যি সংগ্ৰহালয় মিউজিয়াম এই সংগ্ৰহালয়ত গুৰুজনাৰ সম্পূৰ্ণ নীতি হেৰি পোৱা যায় কৃষ্ণ লগৰজনে ইয়াৰ পৰা এখন কিতাপ সংগ্ৰহ কৰিব কৃষ্ণ